Hey everyone, welcome back to my channel. আজি আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই আপোনালোকক আজি দেখাম ডিব্ৰুগড় ইউনিভাৰ্চিটি অথবা নাহৰৰ দেশ বুলি যাক কয়। আজি আপোনালোকক যি অলপ দেখাবলৈ সক্ষম হ'ম সেয়া দেখাম। যিহেতু সময় কম গতিকে সকলোতে দেখাব নোৱাৰিবও পাৰিছোঁ, যিহেতু বহুত ডাঙৰ কেম্পাছ হয়, এখন বিশ্ববিদ্যালয়ৰ কেম্পাছ। আৰু এতিয়া মই জ্যোতি বাচ্চাৰেদি সোমাই আহিছোঁ ষ্ট্ৰেইট। জ্যোতি বাচ্চৰা আৰু এখন গেট আছে, কিন্তু জ্যোতি বাচ্চৰাইদি সোমাই আহি এতিয়া মই কোন চাইডে কি আছে অলপ কৈ যাম। এতিয়া অলপ জাষ্ট আগত ৰাইট চাইডে দেখিব যে বিশান্ত গেষ্ট হাউচ আছে। ৰাইট চাইডে সোমাই দিলে আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয় অতিথি ভৱন দেখিবলৈ পাব। মই সেইফালে সোমাই নাযাওঁ, বাট জাষ্ট ৰাস্তাটো দেখাই দিম। ৰাস্তাত সোমাই গৈয়ে লেফ্টৰ যিটো হাউচ সেইটোৱে হৈছে বিশান্ত। আৰু এইফালে আপোনাৰ ৰংঘৰ চাৰিআলি পাইগৈ, আৰু এইফালে গেষ্ট হাউচ। আৰু যদি ষ্ট্ৰেইট গৈ থাকে যদি বাচ্চৰাৰ পৰা, তেন্তে আপুনি গাৰ্লছ হোষ্টেল পাব। আৰু লেফ্ট চাইডে কেণ্টিন, জোচাক কেণ্টিন, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, ৰাইট চাইডে ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰ্ক, এনেদৰে। তেন্তে ব'লকচোন ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু লেফ্ট চাইডে এখন যিখন গেট দেখিছে, এইখন চেণ্ট্ৰেল লাইব্ৰেৰীলৈ যোৱা গেট পিছে কিবাখনো আছে, লাইব্ৰেৰীটো সম্ভৱলৈ দেখাম। আৰু ৰাইট চাইডে ৱালবিলাক দেখিছে নহয়, পাৰ্ক হয়, যিখন এতিয়া বন্ধ হৈ আছে কাৰেণ্টলি। বাৰু ব'লক। আফটাৰ কমপ্লিট 2 years ডিব্ৰুগড় ইউনিভাৰ্চিটিত আজি খোজ দি বহুত ভাল লাগিছে। কেম্পাছটোত যে খোজ কাঢ়িবলৈ সক্ষম হ'লোঁ, মাৰ লগত আহিবলৈ পাই বহুত বেছি সুখী। আৰু লগতে আপোনালোকলৈও ইমান এটা বিশ্ববিদ্যালয়ৰ সুন্দৰ পৰিৱেশ দেখাবলৈ মই ভিডিঅ'ৰ থ্ৰুৰে সক্ষম হৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন ইউনিভাৰ্চিটি পাৰ্কৰ গেট, আৰু এইফালে হৈছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং। সোমাই গৈ আছোঁ ষ্ট্ৰেইট। বহুত ডাঙৰ হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটেই চৌহদটো। সম্পূৰ্ণখিনি দেখাবলৈ নহ'ব পাৰিছোঁ, কিন্তু হ'লেও যি অলপ দেখাম মই ভাবোঁ আপোনালোক সকলোৱে বহুত উপভোগ কৰিব। এয়া হৈছে মূল এডমিনিষ্ট্ৰেটিভ বিল্ডিং, আৰু লেফ্ট চাইডে আছে PNB, আৰু এয়া হৈছে VC ছাৰৰ অফিচ, ভাইচ চেঞ্চেলৰ ছাৰৰ অফিচ। মই ওপৰৰ পৰা অলপ ভিউটো ল'লোঁ, ভাল লাগিলে, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কেম্পাছটো চাওকচোন ইমান সুন্দৰ বাউণ্ডেৰীখিনি। এয়াই, যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কৰিব, আৰু যদি মোৰ চেনেললৈ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ব'লকচোন এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ পৰা ওলাই অলপ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। ৰাইট চাইডে এয়া ষ্টুডেণ্টছ ইউনিয়নৰ অফিচ হয়। গৈ লেফ্টলৈ VC ছাৰৰ যিটো বিল্ডিং, যিটো অফিচ হয়, তেওঁৰ গেটখন আছে এণ্ট্ৰেঞ্চ। এই চাৰিআলিৰ ৰাইট চাইডে বইজ হোষ্টেল আৰু জিম আছে। আৰু লেফ্টলৈ ষ্ট্ৰেইট গৈ থাকিলে আমি পামগৈ অলপ পিছত ৰাইট চাইডে ইংলিছ ডিপাৰ্টমেণ্ট। আৰু লেফ্টত আছে ৰংঘৰ অডিটৰিয়ামৰ গেট। তাৰ গেট কেইবাখনো আছে, তাৰে এখন হৈছে এইখন। আৰু অলপ গৈ লেফ্ট চাইডে অলপকৈ দেখিছেনে, সৰুকৈ এখন গেট আছে, সেইখন গেটেদিও আপুনি ৰংঘৰ অডিটৰিয়াম সোমাব পাৰে। এইখন। আৰু ৰাইট চাইডে আপোনাৰ যিখন ফলক দেখিছে সেইফালে আছে বড়ো ডিপাৰ্টমেণ্ট। যিমানখন পাৰোঁ, যিমান সম্ভৱ হয় অলপ দেখাই যাম, যিহেতু সময় কম আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
যিহেতু ইউনিভাৰ্চিটিখন বহুত বেছি ডাঙৰ আৰু কেইবাটাও ডিপাৰ্টমেণ্ট আছে, সকলোবিলাক দেখুওৱা পচিবল নহয়। এতিয়া মই পালোঁহি ৰংঘৰৰ ফ্ৰণ্টত, আৰু ৰংঘৰত বিভিন্ন ফাংচনবিলাক হৈ থাকে। এতিয়া যিহেতু ইউনিভাৰ্চিটি আগৰ দৰে ঠিক তেনেদৰে খোলা নাই, গতিকে আৰু নতুন কৰ্চবিলাক ষ্টাৰ্টো হোৱা নাই, এতিয়া একো হ'বলগীয়া নাই। নহ'লে আগতে এডমিশ্যন হোৱাৰ পিছত ইয়াত আছোঁ মেম্বাৰখিনি বহি থাকে। ৰংঘৰৰ মাজেদি এডমিনিষ্ট্ৰেটিভ বিল্ডিঙলৈ আহিব পাৰি। গৈ আছোঁ। ৰংঘৰৰ সুন্দৰ পৰিৱেশৰ চৌহদত অলপ সময় কটালোঁ। এতিয়া আকৌ যিটো ৰাস্তাৰে সোমাইছিলোঁ সেই ৰাস্তাৰে ওলাই গৈ আপোনালোকক আৰু অলপ কিবা কিবি দেখাম ভাবিছোঁ, গতিকে পুনৰ উভতি আহিছোঁ। আৰু এতিয়া আমি লেফ্ট ছাইডে যাম। এইটো হৈছে ৰংঘৰ চাৰিআলি বুলি কয়। ৰংঘৰ দেখা আছে অডিটৰিয়াম, ৰংঘৰ চাৰিআলি। আৰু ৰংঘৰ চাৰিআলি লেফ্টত আমি আহি আছোঁ। এইটো হৈছে লেংগুৱেজ লেব। আৰু দেখিছে আপোনালোকে এয়া কম্পিউটাৰ ছায়েন্সৰ ডিপাৰ্টমেণ্ট আছে এইফালে, আৰু তাৰ বেক চাইডে মেথছ ডিপাৰ্টমেণ্ট আছে। আৰু অলপ আগত গৈ থাকিলে লেফ্টত এখন কেণ্টিন দেখিবলৈ পোৱা যাব। আগতে পিছে কেণ্টিন অকল দুখনহে আছিলে, যোচাক আৰু জ্যোতি। এতিয়া এখন নতুন। ষ্টুডেণ্টছবিলাক তালৈ গৈ আছে যিহেতু ক্লাছবিলাক হৈ আছে। আৰু ৰাইট চাইডে এইটো দেখিছেনে, ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি। আৰু নাহৰৰ চাইণ্টিফিক নেমটো চাই লওক, মেচুৱা ফেৰিয়া। নাহৰৰ দেশ, চাৰিওফালে নাহৰৰ গছ কেৱল, মাথো এতিয়া ফুলা নাই। আৰু এইটো ডাঙৰকৈ যিটো সুন্দৰ ডিপাৰ্টমেণ্ট দেখিবলৈ পাইছে, এইটো হৈছে ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান বিভাগ। আৰু এতিয়া এইফালে আছে চেণ্ট্ৰেল লাইব্ৰেৰীৰ গেট আৰু ইন্দিৰা মিৰি কনফাৰেন্স হলৰ এণ্ট্ৰেঞ্চ। ইয়াত কিছুমান মিটিং হয় আৰু ডিপাৰ্টমেণ্ট ৱাইজ কিছুমান কনফাৰেন্স হ'লে বা ছেমিনাৰ হ'লে ইয়াত অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ ফালে আপুনি সোমাই চেণ্ট্ৰেল লাইব্ৰেৰী যাব পাৰিব। চেণ্ট্ৰেল লাইব্ৰেৰীটো বহুত বেছি ডাঙৰ হয়। আপুনি ইউনিভাৰ্চিটিৰ মই চেণ্ট্ৰেল লাইব্ৰেৰীত, ইয়াত পঢ়িবলৈ বহুত চিট আছে। এই লাইব্ৰেৰীটোত বহুত ধৰণৰ বুকছ এভেইলেবল, টেক্সট বুকেই হওক, নভেলছ হওক, বাহিৰা কিতাপ হওক, ফৰ অল ডিপাৰ্টমেণ্টছ। আৰু ইয়াত কনফাৰেন্স হয় কেতিয়াবা। এইটো পঢ়ি আছে, ইয়াত ষ্টাডি কৰিবলৈ ভাল আৰু বহিবলৈ জেগা আছে। এতিয়া ব'লকচোন লাইব্ৰেৰীটোৰ ফ্ৰণ্ট ভিউটো আপোনালোকক দেখাওঁ, আপোনালোকে চাই লওক আৰু উপভোগ কৰক। এতিয়া মই এখন গেটেদি ওলাম আৰু আজিৰ ভিডিঅ' ইমানতে শেষ কৰিম। আজিলৈ টাটা বাই বাই।